তো বন্ধুসকল এতিয়া আমি বৰ্তমান গৈ আছোঁ নাগশংকৰ মন্দিৰ আৰু নাগশংকৰ মন্দিৰৰ গোটেই দৃশ্যখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু আহি আমি বৰ্তমান এতিয়া নাগশংকৰ মন্দিৰ মেইন মানে টাৰ্ণিংটো ওচৰ পাইছোঁহি আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম নাগশংকৰ মন্দিৰৰ সেই অস্তিত্ব মানে বস্তুখিনি আৰু আমি বৰ্তমান নাগশংকৰ মন্দিৰলৈ সোমাই আহিছোঁ আৰু আপোনালোকক সকলোখিনি দেখুৱাব চেষ্টা কৰিম আৰু ভিডিঅ'টো মানে শেষলৈকে চাই থাকক শেষলৈকে মানে আৰু এতিয়া আমি বৰ্তমান নাগশংকৰ মন্দিৰ পাওঁ অৱস্থাত আছোঁ আৰু আপোনালোকৰ নাগশংকৰ মন্দিৰৰ বিষয়ে গোটেই বস্তুখিনি আপোনালোকক জনাব চেষ্টা কৰিম তেনে ভিডিঅ'টো চাই থাকক শেষলৈকে স্কিপ নকৰাকৈ। তো বন্ধুসকল আমি এতিয়া বৰ্তমান আহি পাই গ'লোহি আমি নাগশংকৰ মন্দিৰৰ গেটৰ ওচৰত আৰু আপোনালোকে নিশ্চয় দেখিছে ইয়াত পূজাৰ পৰা আদি কৰি মানে কাছৰ খাদ্যলৈকে সকলোখিনি বস্তু ইয়াত দোকানত পায় আৰু আপুনি এতিয়া দেখিছে নিশ্চয় আমি গেটত আছোঁ আৰু গেটৰ পৰা আমি এতিয়া বৰ্তমান সোমাই যাম আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম সেই নাগশংকৰ মন্দিৰৰ বৃহৎ কাছ আৰু নাগশংকৰ মন্দিৰৰ বিষয়ে আমি কিছু কথা জানিব চেষ্টা কৰিম আজিৰ ভিডিঅ'টোত। ব'লক তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে। So guys, welcome back to my new YouTube channel Assam channel subscribe কৰি সাইডত থকা মানে ঘণ্টা বেলটো বজাই অল কৰি তো ফাইনালি এতিয়া আছোঁ আমি নাগশংকৰ মন্দিৰত আৰু আপোনালোকৰ নাগশংকৰ মন্দিৰত বৰ্তমান গেটত আছোঁ আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম নাগশংকৰ মন্দিৰত থকা কিছু মানে বৃহৎ কাছ আৰু আপোনালোকৰ সেই বৰ্তমান এতিয়া আপোনালোকৰ নাগশংকৰ মন্দিৰৰ গেটত আছোঁ আৰু গেটৰ পৰা আমি এতিয়া ভিতৰত সোমাই আহিছোঁ আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম এতিয়া বৰ্তমান আছোঁ মেইন মন্দিৰৰ সন্মুখত আৰু ইফালে চাওক ইফালে আছে পাৰ্ক আৰু ইফালে এইটো কি ঘৰ বাৰু বিশেষ নাজানো তো এইফালে পাৰ্ক আৰু ইফালে এইটো মেইন নাগশংকৰ মন্দিৰৰ দেৱালয় আৰু এয়া মন্দিৰৰ মেইন ফ্ৰণ্টত আছোঁ আৰু মন্দিৰত এতিয়া আপোনালোকে দেখিছে নিশ্চয় এয়া মন্দিৰৰ মেইন গেট আৰু ইয়াৰ পাছফালে আছে সেই কাছ থকা পুখুৰীটো আপোনালোক সকলোখিনি দেখুৱাব চেষ্টা কৰিম। তো পোনপ্ৰথমে আমি এতিয়া ধূপ জ্বলাই ল'ম আৰু ধূপ জ্বলাই এতিয়া আমি আপোনালোকলৈ লৈ আহিম মানে এখন মানে বৃহৎ কাছ থকা প্লেচটো লৈ যাম আৰু আপোনালোকক সকলোখিনি দেখুৱাব চেষ্টা কৰিম। ব'লক তেতিয়াহ'লে চাই থকা ভিডিঅ'টো শেষলৈকে স্কিপ নকৰা আৰু আপোনালোকে নিশ্চয় দেখিছে যিকোনো অৰিহণা বাকচত ভৰাব দেখিছে নহয় নিশ্চয় দেখিছে যিকোনো অৰিহণা বাকচত ভৰাব দিছে তো এইটো চাই লওক আৰু চাকি ধূপ ইয়াত জ্বলোৱা হয় কাগজ পলিথিন মানে ডাষ্টবিনত পেলাবলৈ মানে কৈছে আৰু তো দেখিছে মেইন মানে এইটো সাৰ গৰু হয়। তো আমি এতিয়া প্ৰথম ধূপ জ্বলাম ধূপ জ্বলাই হৈ গ'ল আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম নাগশংকৰ মন্দিৰৰ কাছ আৰু মেইন মন্দিৰটো হ'ল এইটো চাই লওক এইটো মেইন মন্দিৰ আৰু এতিয়া হৈ গ'ল আমাৰ এতিয়া টিলিঙাটো অকণ বজাই ল'ম টিলিঙা বজাই ল'লোঁ আৰু এতিয়া আমি আপোনালোকক কাছ দেখুৱাবলৈ চেষ্টা কৰিম। তো এইটো মেইন মন্দিৰ তো গাইজ এতিয়া মেইন মন্দিৰৰ গেটত আছোঁ আৰু আমি এতিয়া ভিতৰলৈ সোমাই যাম আৰু কিবা কিবি দেখুৱাব চেষ্টা কৰিম। ব'লক চাই থাকক ভিডিঅ'টো আৰু এয়া মেইন সিংহাসন চাই লওক আৰু সিংহাসনৰ বেক চাইডে আৰু এটা মানে চাবলগীয়া আছে তো আপোনাক সকলোখিনি দেখুৱাম আৰু এতিয়া বৰ্তমান সিংহাসন পাৰ হৈ আহিলোঁ আৰু এতিয়া মন্দিৰৰ এইটো বেক চাইড হয় আৰু নামি যাব নোৱাৰিম চাগে তো ইয়াৰ পৰাই দেখুৱাব চেষ্টা কৰিম। ইয়াৰ ভিতৰতে মানে মন্দিৰৰ ভিতৰতে মানে কুঁৱা নিচিনা বৃহৎ দ কুঁৱা নিচিনা আছে আৰু আপোনালোকে নিশ্চয় দেখিছে আৰু আপোনালোকে ইফালেদি গৈ মই দেখাম সকলোখিনি। নিশ্চয় দেখিছে কুঁৱা নিচিনা ইয়াতে কিবা আছে নেকি ইয়াত কিবা থাকে নেকি ইয়াৰ পানীৰ তলত শিৱলিংগ আছে
নাভিটো আছে নাভি হয় নেকি? ইয়াৰ মানে পানীৰ তলত শিৱৰ যিটো নাভি আছিল নাভিটো আছে বুলি ইয়াৰ পৰা জনা যায় বা কৈছে। তো আমি কি কয় এই ভাগৰ পৰাই গোটেই মন্দিৰটো তৈয়াৰ হৈছে। অঁ, তো এই সকলোখিনি আপোনালোকক দেখুৱালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু এয়া মেইন শিৱৰ থকা স্থান আৰু মেইন মন্দিৰটো এইখিনিৰ পৰা স্থাপন হৈছে বুলি মানে জনা যায় বা কৈছে। তো এয়াই আছিল আজিৰ ভিডিঅ'। তো ব'লক এতিয়া বৰ্তমান আমি কাছ থকা ঠাইটো উপভোগ কৰিম। এতিয়া ব'লক আমি এতিয়া কাছ থকা ঠাইটো চাম। আৰু এতিয়া গৈ আছোঁ বৰ্তমান কাছ থকা ঠাইটো চাবলৈ। আৰু কাছ মানে বৃহৎ কাছ আছে, আপোনালোকে সকলোৱে দেখিছে বা জানিছে। তো আজি দেখুৱাম আমি কাছ থকা ঠাইটো। এতিয়া বৰ্তমান মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি বাহিৰৰ দৃশ্যবিলাক দেখুৱাব চেষ্টা কৰিম। পাৰিবা চাকি ধূপ জ্বলাই দেৱালৰ হাত নমচিব বুলি লিখা আছে প্ৰৱেশ। আৰু দেৱালৰ ভিতৰত চাকি ধূপ নজ্বলাব অন্যথা জৰিমনা ৰিহা হ'ব। তো এয়া নিশ্চয় দেখিছে। আৰু আপোনালোকক এতিয়া দেখুৱাব চেষ্টা কৰিম সেই আপোনালোকে বৃহৎ কাছখিনি। আৰু ইয়াতে মানে পাৰ থকা হয়, যিহেতু পাৰ ঘৰ হয়। তো চাই লওক ইয়াত পাৰবিলাক ইয়াতে থাকে, নিশ্চয় দেখিছে। আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম এতিয়া। ব'লক আৰু এটা মন্দিৰ আছে, সেইটো মন্দিৰো চাই লওক। তো বন্ধুসকল, আমি ইয়াৰে দাদা এজনৰ পৰা জানিব চেষ্টা কৰিম, মানে চোৱা চিতা কৰা দাদাজনৰ পৰা। আৰু আমি তেনেহ'লে ব'লক আজি দাদাৰ পৰা কি কয় আমি সকলোখিনি জানি লওঁ পোনপ্ৰথমে। আচলতে আমাৰ মন্দিৰ নহয়, আচলতে দেৱালয়, নাগশংকৰ দেৱালয় 1200 খ্ৰীষ্টাব্দৰ আগৰ পৰাই আৰিমত্ত ৰজা, তাৰপিছত নাগাক্ষ ৰজাই পুনৰ নিৰ্মাণ কৰি পেলাই এই মন্দিৰভাগ আৰম্ভ কৰিছিলে। পূজা পাতল হৈ তেতিয়াৰ পৰা চলি আহিছে। তাৰপিছত ক্ৰমান্বয়ে চলি আহি এইবোৰ বৰ কাছ আছে, পুখুৰী আছে। কাছ চাবৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে, মন্দিৰত শৰাই দিবৰ কাৰণে আহে, ভোগ হয়। লগতে আমাৰ বিবাহ ভৱনো যাত্ৰীৰ কাৰণে বিবাহ কৰিবৰ কাৰণে বিবাহ ভৱনো ছাৰে নিৰ্মাণ কৰাই দিছে। ইয়াত ৱাটাৰ ছাপ্লাই আছে। আৰু নতুনকৈ পুখুৰী আমাৰ কাছ বেছি হৈ যোৱাৰ লগে লগে আৰু এটা পুখুৰী সিফালে নিৰ্মাণ কৰা হৈছে। গতিকে আমাৰ মন্দিৰত এদিনত 5-6খনকৈ বিয়া হৈ যায় আৰু সেইখিনি চলি আহিছে। তাৰ পৰা পূজাৰী আৰু ভিতৰত আমাৰ যি নাভি আছে ওপৰত, আৰু লোক সাক্ষ্য অনুসৰি এই নাগাক্ষ ৰজাৰ যি পুনৰ নিৰ্মাণ কৰে, তেতিয়া সেই নাগাক্ষ ৰজাৰ নামেৰে নামাকৰণ কৰা হৈছিলে। লগতে আমাৰ যেতিয়া ইয়াত 1200 নিৰ্মাণ কৰাৰ সময়ত যেতিয়া শিৱৰ এটা মূৰ্তি পোৱা নাছিলে, শিৱলিংগ পোৱা নাছিলে, তেতিয়া তেওঁ ভাগৰত পৰি গৈছিলে। পৰি যোৱাৰ লগে লগে যিটো আমাৰ নাভি অংশ ইয়াত তেখেতৰ স্পৰ্শ কৰাৰ বাবে এই নাভি অংশৰ নামেৰে নাগশংকৰ হৈছে বুলি প্ৰচলিত হৈ আহিছে। এয়াই আছিলে নাগশংকৰ মন্দিৰৰ দাদাই আমাক সকলোখিনি জনালে। আৰু আপোনালোকে এতিয়া বৰ্তমান আমি কাছ পুখুৰীৰ ওচৰলৈ যাম আৰু আপোনালোক কাছ থকা পুখুৰীটো আপোনালোক সকলোখিনি দেখুৱাব চেষ্টা কৰিম। কাছলৈ আমি মানে কল লৈ লৈছোঁ আৰু কাছলৈকে আমি কল খুৱাম আৰু আপোনালোকে দেখিবলৈ পাব কাছলৈ কেনেকৈ কল খায়। আৰু আপোনালোকক দেখুৱাম বলক, তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো শেহলৈকে স্কিপ নকৰাক। বেলেগ ছিষ্টেমত বনোৱা হৈছে গণেশ বাবা, চাই লওক। আৰু এইটো ছাইডতে যিহেতু শিৱ মন্দিৰ আৰু শিৱৰ মানে সাপ থাকিবই, তো নিশ্চয় দেখিছে সাপ। আৰু এইটো গণেশ। আৰু এতিয়া আমি বৰ্তমান আছোঁ পুখুৰী পাৰত আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম এই বৃহৎ কাছ। বলক মানে চাই থাকক আৰু বলক আমাৰ লগে লগে। তো আমি এতিয়া বৰ্তমান গৈ আছোঁ পুখুৰী পাৰলৈ আৰু আপোনালোকক কাছ নিশ্চয় দেখাম। তো আপোনালোকে দেখিবলৈ পাব কাছ ফুৰা। দিছে কাছ কি হ'ব নেকি? ভয়ে লাগে হা। হ'ল
চ' গাইছ আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে কাছৰ কাৰণে এটা লাইক কৰিব। তো ব'লক তেনেহ'লে আজিৰ ভিডিঅ'টো মানে শেষ কৰোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তো আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই।